আমাৰ দৰে মানুহৰ কথা ক'বলৈ বহুত থাকে হয়তো ঘৰৰ সমস্যাৰ পৰা একেবাৰে মূল্য বৃদ্ধিলৈকে বহুত সমস্যা থাকে কেতিয়াবা এনেকুৱা লাগে যেন কথা কৈ থাকিম মনৰ কথাখিনি ক'ম হয়তো মনটো ফ্ৰী হ'ব এতিয়া এনেকুৱা হয় যে আমি লিখোঁ মই কোনো কবি বা সাহিত্যিক নহয় মই আগতেও কওঁ মই সেইটো লাইনত নিজক ধৰাও নাই ইমানখিনি ডাঙৰ মানুহ নহয়ো মই কিন্তু কি হয় লিখি ভাল পাওঁ কোনোবা পঢ়ি গুৰুত্ব দিলেও ভাল লাগে কোনোবাই হাত তালি বজালেও ভাল লাগে কাৰণ অলপতে সুখী হোৱা মানুহ আমি মৰম বিচাৰিছা মই দুখ কৰিলোঁ তোমাক আজিলৈকে এটি দামী উপহাৰ দিব পৰা নাই তুমি ক'লা মৰম দিলেই হ'ব ঠিক আছে তোমাৰটোৱেই হওক তোমাৰ দেউতাক ক'বা তোমাৰ প্ৰেমিক এজন পৰিচিত ষ্ট্ৰাগলাৰ হাই প্ৰফাইল ফেইলাৰ তথাপিও তোমাক সুখত ৰাখিব তোমাৰ দেউতাই সুধিব কি কৰি খুৱাব তোক নাইবা মোৰ মন্থলি ইনকাম কিমান তুমি ক'বা সি মৰমৰ খেতি কৰিব দিনটো চাকৰি বিচাৰি খালী হাতে উভতি আহি কেৰাহীত উঠাই দিব মৰম মৰমৰ ড্ৰাই ফ্ৰাই খুৱাম মৰ্ণিং মৰম ইভিনিং মৰম আৰু ৰাতি হ'লেই আকাশৰ তলত বহি শুনাম মৰম লগা কবিতা তুমি মৰম বিচাৰিছা সেয়াই হওক মৰমৰ খেতি হওক পকিব তুমি দাৱনী হ'বা আমি ন খাম প্ৰতিদিনেই মৰমৰ নতুন ডিছ বনিব তোমাৰ প্ৰেমিক এজন পৰিচিত ষ্ট্ৰাগলাৰ বাইক নাই ভৰি আছে চলিব নহয় তোমাৰ সৈতে 4খন হ'ব লং ড্ৰাইভত নগ'লেও নদীৰ পাৰত অলপ ঘূৰিম খোজকাঢ়ি ৰাতি থাকি যোৱা ঠাণ্ডা ভাতেৰে খুৱাম ফ্ৰাইড ৰাইচ সেইটো বনোৱাত মই পাকৈত ৰান্ধনি আমাৰ বেকাৰ সন্থাত সুধিবা মোতকৈ ধুনীয়া বনোৱা কোনো নোলাব কিজানি কোম্পানীয়ে আমাৰ দৰে বেকাৰবোৰৰ পৰাই অনুপ্ৰাণিত হৈ উলিয়াইছিল 2 মিনিটত মেগী বনোৱাৰ কৌশল তুমি মৰম বিচাৰিছা সেয়াই হ'ব পাছত নক'বা মৰমে জীৱন কটাব নোৱাৰি শুন টকা লাগে টকা মানি ইজ এ ইম্পৰ্টেণ্ট থিং এতিয়াই কৈ থলোঁ মোৰ টকা নাই ঘৰৰ মজিয়াত বৰষুণৰ পানী পৰিব তুমি চকুলো টুকিবা নে মজিয়া পাকঘৰত একো নাথাকিব তুমি পেটত গামোচা মাৰিবা নে মোক খং কৰিবা নমস্কাৰ আৰ নিউজৰ কি নাম ৰাখিবা অনুষ্ঠানলৈ মই সংগীতা দত্তই সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে ধেমাজিৰ প্ৰতিভাৱান লেখক কবি ডেভিড কংগন তেখেতে 41 মিটাৰ দৈৰ্ঘ্যৰ 16,000টা শব্দ 1900টা শাৰীৰ এটি কবিতা লিখি উলিয়াইছে ডেভিড কংগনৰ মনৰ কথা আৰু তেখেতৰ সাহিত্যৰাজিৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ পোনপ্ৰথমে তোমালোকলৈ নমস্কাৰ আৰু ধন্যবাদ থাকিল যে মোক ইমানকণ যোগ্য বুলি ভাবি ইয়ালৈ মাতি আনিলা তাৰ বাবে অতিশয় ধন্যবাদ থাকিল আৰু সেইবাবে আহিলোঁ অনুষ্ঠানৰ আৰম্ভণিতে এতিয়া আপোনাৰ স্বৰচিত কবিতাৰে আজি আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিব খুজিছোঁ স্বৰচিত কবিতা বুলি ক'লে এতিয়া যিহেতু একো নানিলোঁ বহিছোঁ সেইটো মনত নাথাকেই বহুত দিন কবিতা লিখা নাই আজি এটি কবিতা লিখা এতিয়া মই পঢ়ি পাঠ কৰি দিছোঁ মৰম বিচাৰিছা মই দুখ কৰিলোঁ তোমাক আজিলৈকে এটি দামী উপহাৰ দিব পৰা নাই তুমি ক'লা মৰম দিলেই হ'ব ঠিক আছে তোমাৰটোৱেই হওক তোমাৰ দেউতাক ক'বা তোমাৰ প্ৰেমিক এজন পৰিচিত ষ্ট্ৰাগলাৰ হাই প্ৰফাইল ফেইলাৰ তথাপিও তোমাক সুখত ৰাখিব তোমাৰ দেউতাই সুধিব কি কৰি খুৱাব তোক নাইবা মোৰ মন্থলি ইনকাম কিমান তুমি ক'বা সি মৰমৰ খেতি কৰিব দিনটো চাকৰি বিচাৰি খালী হাতে উভতি আহি কেৰাহীত উঠাই দিব মৰম মৰমৰ ড্ৰাই ফ্ৰাই খুৱাম মৰ্ণিং মৰম ইভিনিং মৰম আৰু ৰাতি হ'লেই আকাশৰ তলত বহি শুনাম মৰম লগা কবিতা তুমি মৰম বিচাৰিছা সেয়াই হওক মৰমৰ খেতি হওক পকিব তুমি দাৱনী হ'বা আমি ন খাম প্ৰতিদিনেই মৰমৰ নতুন ডিছ বনিব তোমাৰ প্ৰেমিক এজন পৰিচিত ষ্ট্ৰাগলাৰ বাইক নাই ভৰি আছে চলিব নহয় তোমাৰ সৈতে 4খন হ'ব লং ড্ৰাইভত নগ'লেও নদীৰ পাৰত অলপ ঘূৰিম খোজকাঢ়ি ৰাতি থাকি যোৱা ঠাণ্ডা ভাতেৰে খুৱাম ফ্ৰাইড ৰাইচ সেইটো বনোৱাত মই পাকৈত ৰান্ধনি আমাৰ বেকাৰ সন্থাত সুধিবা মোতকৈ ধুনীয়া বনোৱা কোনো নোলাব কিজানি কোম্পানীয়ে আমাৰ দৰে বেকাৰবোৰৰ পৰাই অনুপ্ৰাণিত হৈ উলিয়াইছিল 2 মিনিটত মেগী বনোৱাৰ কৌশল তুমি মৰম বিচাৰিছা সেয়াই হ'ব পাছত নক'বা মৰমে জীৱন কটাব নোৱাৰি শুন টকা লাগে টকা মানি ইজ এ ইম্পৰ্টেণ্ট থিং এতিয়াই কৈ থলোঁ মোৰ টকা নাই ঘৰৰ মজিয়াত বৰষুণৰ পানী পৰিব তুমি চকুলো টুকিবা নে মজিয়া পাকঘৰত একো নাথাকিব তুমি পেটত গামোচা মাৰিবা নে মোক খং কৰিবা মই অকৰ্মণ্য বুলি যি নহ'লেও উপায় নাই শুন উপায় নাই ভাল পোৱাবোৰৰ সদায় প্ৰথম কেইদিনহে ভাল লাগে দেখা নাই কেনেদৰে প্ৰেমিকাবোৰে ঘণ্টাই কথা পাতে লাহে এনে থাকিলেও সিহঁতবোৰ ইজনে আনজনৰ বাবে ব্যস্ত হৈ পৰে বাৰু বাদ দিয়া তুমি মৰমহে খুজিছা তোমাৰটোৱেই হওক হিয়া বজাৰী মৰম দিম আৰু আজিলৈ আহোঁ কেৰাহীখন জুইত উঠাই আহিছোঁ মিঠাতেল নাই সেয়ে মৰমবোৰ বইল কৰি খাম বাপেকে বৈদ্য সোৱাদ জানা বৰ সুন্দৰ আপুনি কিমান দিনৰ পৰা সাহিত্য চৰ্চা কৰি আছে আচলতে সাহিত্য চৰ্চা মানে এনেই লিখি মেলি ভাল পাওঁ মনত থকা কথাবোৰ লিখি দিওঁ প্ৰায় যেতিয়া স্কুলত আছিলোঁ 5 মানত
স্কুলৰ ছাৰে কৈছিলে তহঁতি গৰম বন্ধৰ পিছত কবিতা এটা লিখি আনিবি সেই তেতিয়াই কবিতা নহয় ঠিক কিবা কিবি আৰু যি মনলৈ আহে তেনেকৈ লিখোঁতে তেতিয়াৰ পৰা প্ৰায় লিখি আহিবলৈ যত্ন কৰিছোঁ মানে প্ৰতিদিনে যেতিয়া কিবা মনটো দুখ লাগে বা সুখ লাগে সেই কথাটো কলমৰ দ্বাৰা মানে বঢ়াই থ'বলৈ যত্ন কৰোঁ ফেচবুকত এটা শুনিছিলোঁ কবিতা আপোনাৰ চাকৰি এটাৰ বৰ প্ৰয়োজন আছিল ছাৰ এই কবিতাটো আপুনি কিয় লিখিলে আমি আচলতে কাম কৰি ঘূৰি ফুৰা মানুহ আজি টিউশ্যন কৰিছোঁ কাইলৈ প্ৰাইভেট চাকৰি এটা বিচাৰোঁ চৰকাৰী চাকৰি সেইটো প্ৰত্যেকৰে অনুভৱ যে চাকৰি এটা লাগে কাৰণ আজিকালিতো চব চাকৰিমুখী হৈ পৰিছে গতিকে ঠিক তেনেকৈ আমি লগৰবোৰ থাকিলে কেতিয়াবা পাতি থাকোঁ লগৰবোৰে কয় যে চকীদাৰ এটা পালেও হ'ব হয়তো সি MA পাছ হয়তো কোনোবাই ক'ব যে লাষ্টত মোক যদি কোনোবাই চুইপাৰ এটাও দিয়ে মই সেইটোকে কৰি ল'ম তেনেকুৱা ধৰণৰ কথাবিলাক হয় আৰু কোনোবা এটাই কয় যে যদি আমাৰ কাষত কোনোবা ডাঙৰ নেতা এজন আহে ভৰিতে ধৰি পৰি দিম মানে চাকৰি এটা লাগে যি নহ'লেও তেতিয়া মনলৈ আহিলে যে হয়তো আমাৰ চাকৰি এটা প্ৰয়োজন আছিল চকীদাৰ কেৰাণী অথবা পিয়ন চুইপাৰ যি হ'লেও কৰিম তেনেকুৱা ধৰণৰ অনুভৱেৰে এইটো লিখিছিলোঁ আৰু এদিন মানুহৰ ঘৰত যাওঁতে মই আগতেও কৈছিলোঁ যে মোৰ জোতাযোৰ ঠিকেই আছিলে ভিতৰৰ মোজাযোৰ ফটা আছিল মইতো চোৱা নাছিলোঁ মই গ'লোঁ মানুহৰ ঘৰত টাইলছ লগোৱা এতিয়া জোতাযোৰ খুলিব লাগে মানুহ ৰখি আছে সন্মুখত মই কেনেকৈ খোলোঁ মই তেতিয়া ৰখি আছোঁ বহুত সময় যে মানুহখিনি ভিতৰলৈ সোমাই যাওক মই জোতাযোৰটোকে খুলি ল'ম কিন্তু কি হ'ব ৰখি আছে শেষত মানে জোতাযোৰ আৰু খুলিলোঁ কিবা কৰি আৰু ঘৰত আহি মনত ভাবিছোঁ মানে যে মোৰ জোতাযোৰ ঠিকেই চলি আছে তেতিয়া লিখিছোঁ জোতাযোৰ যেনে চলি আছে ভিতৰৰ মোজাযোৰ দেখিলে বুজিব মোৰ ফটা জীৱনৰ কথা বাহিৰৰ চাৰ্টটো ঠিকেই আছে ভিতৰত পিন্ধা গেঞ্জিটো দেখিলে বুজিব মোৰ দুৰ্ভগীয়া কপালৰ কথা সেই তেনেকুৱা ধৰণৰ অনুভৱ আছিল কবিতাটি অকণমান শুনাই দিলে ভাল পাম কবিতাটো ঠিক সম্পূৰ্ণ গোটেইটোতো মনত নাই কিন্তু চাকৰি এটাৰ প্ৰয়োজন আছিল ছাৰ চকীদাৰ কেৰাণী অথবা পিয়ন চুইপাৰ যি হ'লেও কৰিম ছাৰ ইণ্টাৰভিউ বহুবাৰ দিছোঁ জীৱনত কোনো পৰীক্ষাত ফেইল কৰি নোপোৱা মই বহু পৰীক্ষাত ফেইল কৰিছোঁ তেনেকৈ ধৰে আছিল তাৰপিছত জোতাযোৰ যেনে চলি আছে ছাৰ ভিতৰৰ মোজাটো দেখিলে বুজিব মোৰ ফটা জীৱনৰ কথা বাহিৰৰ চাৰ্টটো ঠিকেই আছে ভিতৰত পিন্ধা গেঞ্জিটো দেখিলে বুজিব মোৰ দুৰ্ভগীয়া কপালৰ কথা সেই তেনেকুৱা আছিল বৰ্তমান আপুনি কি কৰি আছে আৰু ভৱিষ্যত পৰিকল্পনা কি বৰ্তমান বুলি ক'বলৈ মই টিউশ্যন কৰোঁ আৰু লগতে এনেই সৰু সুৰা কিবা কিবি কৰোঁ যি পাওঁ আৰু কৰি যাওঁ কামৰটো সৰুবৰ নাই কিন্তু ভৱিষ্যত পৰিকল্পনা বুলি ক'লে জীৱনৰ প্ৰথম লক্ষ্য আছিল স্কুলৰ ৰচনাখনতে লিখিছিলোঁ যে এম ইন লাইফ কি হ'ম তাৰপিছৰ পৰা এনেকুৱা পৰিস্থিতি আহি যায় কেতিয়াবা যে লক্ষ্য কি নিজেই নাজানো লক্ষ্য কি নিজে নজনা হৈ পৰে আৰু এতিয়া ভাবিছোঁ য'ত এডজাষ্টমেণ্ট য'ত এনেকুৱা নহয় যে লাইফটো কিবা কৰি নিজে য'তে ত'তে মিলি পেলাই বৰবাদ কৰি দিম এনেকুৱা নহয় যে যি পাওঁ মই কৰি গৈ আছোঁ নহয় কিবা এটা যোনদিনা মই পাম সেইদিনাই অকণো দুখ নকৰি ভাবিম যে মোৰ লক্ষ্য এইটোৱে আছিলে জীৱন এক ৰহস্য এই কবিতাটি লিখাৰ আপোনাৰ উদ্দেশ্য কি আছিল আৰু এই কবিতাটো লিখোঁতে আপোনাক কোনে উৎসাহ বা প্ৰেৰণা দিছিল আৰু কিমান দিন লাগিছিল এই কবিতাটি লিখোঁতে এই সকলোখিনি কথা জনাই দিলে ভাল পাম অকণমান দীঘলীয়াকৈ কৈছোঁ আজিৰ পৰা প্ৰায় তোমাৰ 3 বছৰ 4 বছৰ আগত আছিলে মই গুৱাহাটী গৈছিলোঁ গুৱাহাটীত গৈ যে BA টো ৰিজাল্ট দিব আৰু ৰিজাল্টটো দিয়াৰ আগত মই গুৱাহাটী গ'লোঁ প্ৰাইভেট জব এটা বিচাৰি তেতিয়া একো বুজি নাপাওঁ এইটো কনচালটেঞ্চিত ঘূৰিছোঁ সেইটোত ঘূৰিছোঁ কোনোবাই দালালো পাওঁ বা দালাল বুলিয়ে কৈছোঁ তেনেকৈ ঘূৰি লাষ্টত তোমাৰ কুচিনা বুলি এটা কোম্পানীত জব বুলিয়ে ক'লোঁ আৰু জব পালোঁ যে চেলছমেন মানে মানুহৰ ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰিব লাগে বস্তু বিকা মানে ক'বগৈ লাগে তেতিয়া ঘূৰি ফুৰোঁতে মানুহৰ ঘৰে ঘৰে কিছুমানে দৰ্জাখন জপাই দিয়ে কিছুমানে কুকুৰটো এৰি দিয়ে তেনেকুৱা ধৰণৰ বিভিন্ন অনুভৱ হয় নহয় সেই গুৱাহাটীৰ ৰাস্তাটোত গলিয়ে ঘূৰোঁতে আৰু এদিন এটা কথা হৈছিলে মই তাত বায়'ডাটাখন জমা দিব গৈছিলোঁ ৰিজিউমখন জমা দিব যাওঁতে তাত কি হৈ গ'ল মোৰ জোতাযোৰ নাছিল সেইদিনা জোতাযোৰ ফাটি গৈছিল অলৰেডি মই চেণ্ডেল পিন্ধি গৈছিলোঁ চেণ্ডেল পিন্ধি যাওঁতে যোনজন মানুহ ইণ্টাৰভিউ ল'ব তেওঁ হাঁহি পেলাই অলপমান ইনচাল্ট কৰাৰ নিচিনাই ক'লে সেই কথাখিনি যে আহিলোঁ ঘৰলৈ উভতি অহাৰ পিছত এদিন ডাঙৰ টেলিফোন ৰিল এটা পালোঁ আগৰ বিল দিবলৈ ব্যৱহাৰ কৰা ৰিলটো দি এই জীৱনটো যে যিমানখিনি যে দেখিলোঁ দেখা কথাখিনিকে বোলো এটা দীঘলকৈ কবিতা লিখোঁ কবিতা ঠিক নহয় মই এতিয়াও নিজৰখিনি কবিতা বুলি নকওঁ লিখোঁ কিবা এটা বেলেগ পাঠকে বা কোনোবা এজনে পঢ়ি যি পায় সেইটো কবিতা হিচাপত লিখিবলৈ যত্ন কৰিলোঁ আৰু প্ৰায় 6টা দিন সময় লাগিলে আৰু সঁচা কথা কৈছোঁ প্ৰায় মই ৰাতিপুৱা 3 ঘণ্টা আবেলি যিমান পাৰোঁ ৰাতি মানে 9 ঘণ্টা 8 ঘণ্টালৈকে বহি পাইছিলোঁ আৰু 6টা দিন লাগিছিলে 41 মিটাৰ প্ৰায় 16,000 ওপৰত শব্দ আছিল 2200টা শাৰী আছিল তেনেকুৱা আছিল সেইটো আছিল যে মই বহু মানুহ দেখিছোঁ বহু সুখী মানুহ বহু দুখী মানুহ সেই তেনেকৈ লিখিছিলোঁ হয়তো ইমান মনত নাথাকেকৈ আৰু
এটা বুজি পালোঁ যে যিমানখিনি মানুহ এতিয়ালৈকে লগ পাইছোঁ, আমাৰ ইয়াতে যিমান লগ পাইছোঁ, কোনো মানুহ সম্পূৰ্ণকৈ সুখী হ'ব নহয়েই মানে, দুখ এটা আছেই প্ৰত্যেক মানুহৰ। এই তেনেকুৱা ধৰণৰ কথাবিলাক লৈহে লিখিছিলোঁ। কবিতাটো লিখোঁতে আপোনাক কোনে সহায় কৰিছিলে? সহায় কৰিছিলে মানে কি, মই কবিতাটো লিখি থাকোঁতে প্ৰথম 5 মিটাৰমান লিখিলোঁ দেই। 5 মিটাৰমান লিখাৰ পিছত মই ভাবিলোঁ নিলিখোঁ, মই ইমান কষ্ট কৰি থাকিব নোৱাৰোঁ, বহি থাকিব নোৱাৰোঁ। কিন্তু মই লিখি থাকোঁতে মা আৰু ঘৰত দেউতা তেনেকৈ থাকে নহয়, মা দেউতাই গৈ পেলাই কি হয়, দেউতাই গৈ মই তামোল খাওঁ, তামোল এখনকে দিবগৈ। মায়ে বাৰে প্ৰতি চাহ খাই ভাল পাওঁ, বাৰে প্ৰতি ঘণ্টা মই চাহ কাপকে দিয়েগৈ। আৰু কোনোবা আহিলেও এই নাই নহয় তেনেকৈ কৈ দিয়ে। আৰু কেতিয়াবা লিখি থাকোঁতে মনটো বিচলিত হৈ পৰে নহয়, এই নাই নহয়, সেই তেনেকৈ মা দেউতাৰ দ্বাৰাই লিখিছিলোঁ। আৰু লিখি হোৱাৰ পিছতহে সকলোকে কৈছিলোঁ। আপোনাৰ কবিতাটো মনত আছেনে? সম্পূৰ্ণ কবিতাটো মনত নাই, কিন্তু এনেধৰণৰ কবিতাটো আছিল যে মই মানুহ দেখিছোঁ, মই বহু মানুহ দেখিছোঁ, সুখী মানুহ, দুখী মানুহ, তেনেধৰণে আছিল, কিন্তু একদম মনত নাই মোৰ। আপুনি বৰ্তমানলৈকে যিমানখিনি কবিতা লিখিলে তাৰ ভিতৰত আপোনাৰ প্ৰিয় কবিতাটি শুনাই দিলে ভাল পাম। আজিৰ পৰা 2 বছৰ আগতে লিখিছিলোঁ, 2 বছৰে হ'ল। ছিষ্টেম হলাওক আমাক নহয়। ইণ্টাৰভিউ দিবলৈ গৈ কাষৰ খালী ছিটটো দেখি মনলৈ ভাৱ আহেনে তেওঁ পৰীক্ষা দিবলৈ কিয় নাহিল? কাষৰ খালী হৈ থকা ছিটটো দেখি মই ভাবি পৰোঁ, ইণ্টাৰভিউ আছে বুলি গম পাই দেউতাক আগতীয়াকৈ কৈ থোৱা, দেউতা টকা দুটামান দিবিচোন, অমুকত ইণ্টাৰভিউ আছে, আৰু কতবাৰ যে যোৱাই নহয়। হয়তো মোৰ ছিটটো তেনেকৈ খালী হয়, যিদৰে মোৰ কাষৰ ছিটটো দেখোঁ। চাকৰিৰ বিজ্ঞাপন, তাৰপাছত টকা দি এপ্লাই, ইণ্টাৰভিউ দিয়াৰ আগত পেপাৰত বাতৰি, বোলে অমুক টকাত বিক্ৰী চাকৰি। তাৰপাছতো কাপোৰযোৰ নিয়াৰিকৈ পিন্ধি ইণ্টাৰভিউ দিবলৈ প্ৰস্তুতি, এয়াই বিশ্বাস নহয় জানো মহাশয়? লগতে ঘৰৰ পৰা ইণ্টাৰভিউ দিয়া ঠাইলৈ কিমান মাইল হয় খবৰ ৰাখেনে কোনোবাই? পুৱা পৰীক্ষালৈ হ'লে ভাল, আবেলিলৈ হ'লে কাল, ঘূৰি আহিম কেনেকৈ? পৰীক্ষা জেগাত মিলি থাকিলে আনন্দ, নহ'লে কি যে পৰিস্থিতি। 300 টকীয়া হোটেলত মহৰ কামোৰ, 80 টকীয়া নিৰামিষ ভাতত সোৱাদ বিচাৰি হোটেলত ক'বলৈ লাজ। আমাৰ দৰে মানুহৰ চিকেনৰ লেগ পিছত কামোৰ মৰা শকতি নাই অ'। পাৰিলে ছিষ্টেম হলক, পৰীক্ষাৰ্থী ওচৰৰ কেন্দ্ৰত পাতক, পাৰিলে গাৰ্ড সলনি কৰক, ইয়াৰ গাৰ্ডক অন্য ঠাইত দিয়ক, আৰু অন্য ঠাইৰ গাৰ্ডক ইয়াক। কাৰণ তেওঁলোকৰ শকত অংকৰ দৰমহা, আৰু আমাৰ দৰে দুখীয়াৰ পিতাই জেপ ফুটা। পৰীক্ষাটোকে দিবলৈ 200 মাইল যাবলৈ আমাৰ দৰে দুখীয়া শকতি নাই অ' ছাৰ। কিমানৰ কেইবস্তা ধান, কিমানৰ কিমানটা হাঁহ কুকুৰা নোহোৱা হয় আপোনালোকে কি বুজিব? গতিকে ফেচবুকতে দিনটো নকটাই কৰিমনো কি, তাতে বহুতৰ কথা, কিহে এইবাৰো ফেইল নেকি? কোনোবাই বিশ্বাস কৰক, পঢ়োঁতে মোৰে হেং মাৰি যায়। কেতিয়াবা অভাৰফ্ল' হৈ ফুটি নগ'লেই ৰক্ষা। দুখীয়াৰ সপোন, সন্তানে চাকৰি কৰিব, আৰু শিক্ষিত সন্তানে চাকৰি নাপায় বাৰীত কোৰ মাৰিব, আৰু আমাৰ দৰে জেনেৰেলৰ টকা নিজে বনাওঁ বুলিহে ভাবে। হেৰৌ, নামৰ পাছত বিখ্যাত উপাধি আৰু ষ্টিকাৰ জেনেৰেল, কম নম্বৰে নভৰে মন। কেতিয়াবা মনতে ভাবোঁ, ব্ৰহ্মাই আমালৈ বনাই দিলে নেকি স্পেচিয়েল ব্ৰেইন? পাৰিলে ছিষ্টেম হলাওক, দেউতাৰ টকাৰে নচলে ঘৰ, খেতি কৰিবলৈ মাটিও নাই সৰহ, কিমান আৰু দেউতাৰ মুখলৈ চাম? দেউতাৰ ইণ্টাৰভিউ এটা আছে, ঘূৰি আহিব নোৱাৰিম, পৰীক্ষা দূৰত, তাতে কোনো নাই চিনাকি, হোটেলত থাকিব লাগিব, পইচা কেইটামান বেছিকৈ দিবিচোন, দেউতা উত্তৰ, পইচা নাই অ'। আৰু পৰীক্ষালৈ যাব নোৱাৰা মই ভাবোঁ, এইবাৰ যদি পাছেই কৰিলোহেঁতেন, ছিষ্টেম হলাওক আমাক নহয়। বৰ সুন্দৰ। আপুনি কবিতাৰ উপৰিও আৰু কি লিখে? উপন্যাস লিখোঁ, ধাৰাবাহিক উপন্যাস আৰু গল্প, আৰু বিশেষত কি হয়, ল'ৰা ছোৱালী টিউশ্যন যেতিয়া কৰোঁ, আৰু তেওঁলোকৰ কিছুমান সমস্যা থাকে, তেনেকুৱা সমাধানৰ কাৰণে সন্তান স্মাৰ্ট হয় নহয়, বা কি শিক্ষা দিছোঁ আমি, তেনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰত কিছুমান খণ্ডকৈ লিখোঁ। কি উপন্যাস লিখিছে আপুনি এতিয়ালৈকে? এতিয়ালৈকে প্ৰায় উপন্যাস বুলি ক'বলৈ ধাৰাবাহিক 23খন লিখিছোঁ, কিন্তু কিতাপ আকাৰে প্ৰকাশ হোৱা নাই, আৰু বিভিন্ন ৱেবছাইটত প্ৰকাশ হৈ থাকে। আৰু তাৰ ভিতৰত এখন আছে সীমান্তত তেওঁ, এখন কেজেপ্ৰে বুলি আছে, সীমান্তত তেওঁ আছে, আৰু এখন আছে কেজেপ্ৰে বুলি আছে, আৰু হুনজনী বুলি এখন আছে, তেনেকৈ 23খনমান ধাৰাবাহিক আছে। আৰ নিউজৰ জৰিয়তে আপুনি আজি মনৰ কথা কি জনাব খুজিব? মনৰ কথা ক'বলৈ গ'লে আমাৰ নিচিনা মানুহৰ কথা ক'বলৈ বহুত থাকে, মানে হয়তো কেতিয়াবা আমাৰ কথা কৈ মনেই নভৰে, হয়তো কথা ক'ব পৰা মনৰ মানুহ নাপাওঁ, আৰু যাক পাওঁ তেওঁ হয়তো শুনিবলৈ প্ৰস্তুত নহয়, হয়তো এনেকুৱা লাগে কিছুমান সময়ত যে আমনি পাইছে নেকি। আমাৰ দৰে মানুহৰ কথা ক'বলৈ বহুত থাকে, হয়তো ঘৰৰ সমস্যাৰ পৰা একেবাৰে মূল্যবৃদ্ধি লাগে, বহুত সমস্যা থাকে। কেতিয়াবা এনেকুৱা লাগে যেন কথা কৈয়ে থাকিম, মনৰ কথাখিনি ক'ম, হয়তো মনটো ফ্ৰী হ'ব। এতিয়া এনেকুৱা হয় যে আমি লিখোঁ, মই কোনো কবি বা সাহিত্যিক নহয়, মই আগতেও কওঁ, মই সেইটো লাইনত নিজক ধৰাও নাই, ইমানখিনি ডাঙৰ মানুহ নহয়ো মই, কিন্তু কি হয়, লিখি ভাল পাওঁ, কোনোবা
পঢ়ি গুৰুত্ব দিলেও ভাল লাগে, কোনোবাই হাত তালি বজালেও ভাল লাগে, কাৰণ অলপতে সুখী হোৱা মানুহ আমি। কিন্তু কিছুমান মানুহে কি কৰে, আমি লিখোঁ, এতিয়া আগতে লিখিছিলোঁ ধৰি লওক কবিতা এটা ভাল পাওঁ বুলি লিখিলোঁ, কবিতা এটা মই যে ভাল পাওঁ, হয়তো মই কাৰোবাৰ ছোৱালী এজনীক ভাল নাপাবও পাৰোঁ, মোৰ সেইটো মনৰ মাজত কোনোবা পৰী এজনীও সৃষ্টি হ'ব পাৰে, কাৰণ সপোনতো আমি দেখোঁ ন, সপোনতো পৰী দেখোঁ, তাইৰ কথাও মই লিখিব পাৰোঁ বা ফুলপাহৰ কথাও লিখিব পাৰোঁ। কিন্তু আমাক কি ভাবে যে মই দুখৰ লিখিছোঁ, মোৰ ক্ষেত্ৰত বুলিয়ে কোৱা নাই, চবৰ ক্ষেত্ৰতে হয়, দুখৰ লিখিছোঁ, এইটো বহুত দুখী মানুহ দেই, ইয়াৰ নিচিনা দুখী নাই, সুখৰ লিখিছোঁ, সুখী মানুহ একো নাই। আৰু ভাবে কিছুমানে যে এইটো অকল লিখি মেলিয়ে কটাই ঘূৰি ফুৰে, মোক মানুহে ভাবে যে ই অকল লিখি কবিতা লিখি দিনটো কটাই দিয়ে মানে। কিন্তু এনে নহয়, মই ঘৰতো কাম কৰোঁ, মোৰ ঘৰত যিখিনি কাম আছে মই ধৰি লোৱা কাম কৰিবলৈ মই ভাতকেইটা বনাই দিলোঁ মাক, মই চোতালখন সাৰি দিওঁ, বিচনা নিজৰ পাৰোঁ, আকৌ টিউশ্যন কৰোঁ, আকৌ ঘৰৰ কিছুমান কাম আছে সেইখিনি কাম কৰোঁ। গতিকে আমি নিজক তেনেকৈ লৈ নাভাবোঁৱে, যিবিলাক কিছুমান মানুহে আমাক লৈ ভাবে মানে, নহয় জানো? সেই কথাটো এতিয়া মই কথাখিনি এনেকৈ দীঘলীয়াকৈ এইকাৰণে ক'লোঁ যে যাতে আমি লিখি থাকোঁ, আমাক মৰম দিলে ভাল লাগে, মৰম দিলে আমি সুখী মানে। এনেকুৱা নহয় যে আমাক মাতি নি ডাঙৰকৈ গামোচাখন পিন্ধাব লাগে, কোনোবাই অকণমান মৰম দিছে, ভাল পাইছে, কৈছে, আমাক জনাইছে এইটো ভাল লাগিছে, ভাল কাম কৰিছ, তাতে সুখী। কিন্তু কিছুমান মানুহে বহুত ধুনীয়াকৈ মানে কি হয় জনায়ো দেই, এনেকুৱা আছে যে মোৰ লগত বহুত মানুহে যে অমুকটো কৰিছা, অমুকটো ভুল হ'ল জনাই দিছে ধুনীয়াকৈ, অমুকটো তোমাৰ বানানটো বহুত মানে ভুল হৈছে সেইটো কৈ দিয়া, মোৰ ভাল লাগে ক'লে তেনেকৈ। আৰু কিছুমান মানুহ আছে এনেই ধৰি লোৱা তোমাকে লগ পালে, ই এনেকুৱাহে বা ই তেনেকুৱাহে, সেইটো আচলতে তেনেকুৱা নহয়। পাৰ্চনেল আৰু ব্যক্তিগত আৰু সামাজিকত ঘূৰা বহুত কথা থাকে, হয় নহয়? মই ঘৰৰ ভিতৰত থাকিলে যেনেকৈ থাকিম, মইতো বাহিৰত নাথাকোঁ তেনেকৈ। গতিকে আমাৰ সকলোৰে ওচৰ চুবুৰীয়াৰ পৰা আদি কৰি আমাৰ নিজৰ এটা মানে চৰিত্ৰ থাকে, আমি যিটো বহন কৰোঁ। মোৰ বন্ধুৰ আগত যেনেকুৱা মই আজি ইয়াত এনেকুৱা নহ'ব নোৱাৰোঁ, সেইটো সম্ভৱেই নহয়। মই বন্ধুৰ আগত যেনেকৈ কথা পাতিম ইয়াততো পাতিব নোৱাৰোঁ ন। গতিকে সকলো ঠাইৰ পৰা আমি আনি ধৰি লোৱা মোক বন্ধুৰ লগতে তোমাক লগ পালা, তুমি মোক বন্ধুৰ লগত কথা পাতি থাকোঁতে ইমেজ লৈ আহিলে নহ'ব যে এই ডেভিড দাই এনেকুৱাই, যে ডেভিড দাই এনেকৈ কথা পাতি আছে, হয়নে? মই ঘৰত তুমি লগ পালা যে এই ডেভিড দা এইটো এনেকুৱাই, সেইটো কথা নহয়। মোক ঘৰৰ ওচৰৰ মানুহটোৱে মোক লগ পালে গুটি বুলিও মাতিব। গতিকে সেইখিনি কথাই ক'বলৈ মন যায়। মানে ধৰি লোৱা কিছুমান যেনেকৈ ভাবে আমাক, এইটো অহংকাৰী নেকি? অহংকাৰী নহয়, আচলতে যি টি কাম কৰি ঘূৰি ফুৰোঁ আমি। মই এতিয়া নাই কৰা, আগতে বিয়াত কেটাৰিং এটা পালে বিলনীয়া, তাতো গুচি যাওঁ, পঢ়ি আছোঁ, লগতে ইনকম এটাও হৈছে, নিজৰ কিতাপখন আহিছে, কলমটো আহিছে, গুচি গৈছোঁ না। সেইকণ টাইমত মই যদি অনলাইনো আহোঁ, মোক কোনোবাই মেছেজ এটা দিলেও মই উত্তৰ দিব নোৱাৰিম, মানে মনটো সুখী হৈ নাথাকে কিছুমান টাইমত, নহয় জানো? গতিকে মোক সেই টাইমত অহংকাৰী বা কিবা ভাবি ল'লে নহ'ব। কেতিয়াবা ফোনটো কৰিলেও ঘপককৈ ৰিচিভ নকৰোঁ বা তেনেকুৱা নিচিনা নহয়, মানে আমি তেনেকৈ নাভাবোঁৱেই, সৰু মানুহ আমি। প্ৰিয় দৰ্শক, ডেভিড কংকনৰ সাহিত্যৰাজি আৰু মনৰ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ধন্যবাদ। অংকিত মটৰ্ছে ৰঙালী বিহু উপলক্ষে আপোনালোকৰ বাবে লৈ আহিছে বিশেষ অফাৰ। 15 মিনিটত লৈ যাওক ফাইনেন্সত ভোটাৰ ID, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক। মাত্ৰ 10,000 পৰা 15,000 টকা জমা কৰি আপোনাৰ মন পচন্দৰ বাইক বা স্কুটিখন লগতে লাভ কৰক এটা হেলমেট সম্পূৰ্ণ বিনামূলীয়াকৈ। অংকিত মটৰ্ছ চিৰপ্ৰতিশ্ৰুতিবদ্ধ আপোনাৰ প্ৰতিটো অভিযোগ গ্ৰহণ কৰিবলৈ। সবিশেষ জানিবলৈ দেৰি নকৰি আজিয়ে যোগাযোগ কৰক এই নম্বৰত। আপোনাৰ ঘৰৰ বেডৰুমৰ পৰা বাথৰুমলৈ, ড্ৰয়িং ৰুমৰ সুসজ্জিত বাল্বটোৰ পৰা পাকঘৰৰ অত্যাৱশ্যকীয় প্ৰতিটো প্ৰয়োজনীয় সামগ্ৰীৰ লগতে প্ৰিয়জনৰ জন্মদিন, বিবাহৰ মনোমোহা ভিন্ন উপহাৰ আৰু মনোৰঞ্জনৰ বাবে প্ৰস্তুত হৈ থকা অত্যাধুনিক টিভিটো পৰ্যন্ত সকলোখিনিৰ সমাধান লৈ আহিছে গোগামুখ বালিগাঁও ৰোডস্থিত অম্লান এপ্লায়েন্সেছে। আপোনালোকৰ বাবে EMIৰ লগতে ৰেহাই মূল্যৰ ব্যৱস্থাও ৰাখিছে অম্লান এপ্লায়েন্সেছে। সবিশেষ জানিবলৈ এই নম্বৰত আজিয়েই যোগাযোগ কৰক।